ক'ত যোৱা কথা আছে? দেৰগাঁৱলৈ যোৱা কথা আছিলে নে নাই? কি কথা ক'বলৈ আহিছে? একদম ভালে ভালে বলা। ক'ৰ নহয় যদি তোৰা চিনি পাইছ নেকি? গাঁৱৰ মানুহ। হা? ঘৰত থকা হ'লে ডিঙি দুচৰ কৰিলোহেঁতেন। গাঁৱৰ ঘৰত আপুনি ক'ত কি কৰা কি অৱতাৰি কৰিবলৈ আহিছে? কি কৰা ক'বলৈ আহিছে? মই ইয়াত চিকিৎসা কৰি আছোঁ। আপুনি যাবনে নাযায় মোক সেইটো কওক। ক'লৈ যাব লাগে মই? ছোৱালী আনিবলৈ দেৰগাঁও যাবনে নাযায় সেইটো কওক। মই বিয়া পাতিলোঁ আকৌ এতিয়া কেলৈ ছোৱালী? এই কথা মানুহৰ আগত তোক লাজ দিব লাগিব নেকি? বাইদেউ কি কথা কৈ আছে আপুনি কওকচোন? তই যাবিনে নাযাওঁ আপোনাৰ কি অসুবিধা আছে? তই যাবিনে নাযাওঁ সেইটো কওঁ মোক। মই ক'লৈ যাব লাগে? তই যদি নাযাওঁ মোক পইচা দে মই যাওঁ। বিজনেছ কৰে একটা বিজনেছ হাতি যাই কেলে? শুনে না কি কথা কৈছা মই? দেৰগাঁৱলৈ যোৱা কথা আছিলে ব'ল এতিয়া সোনকালে। কিয় কেলে দেৰগাঁও যাব লাগে? ছোৱালী আনিবলৈ যাম বুলি কৈছিলি নে নাই? এইটো নাজানো নহয় মোৰ ব্যৱসায়টো আমাৰ পইচা এটা দেখিলে নাই? ব্যৱসায় স্পৰ্শ চিকিৎসা। মাইকী হাত চুবলৈ পালে পাগল হৈ যায়। কি কথা কৈছে? মই মতামতে চাইছোঁ যে কামৰ কোনো মাইকী মানুহৰ হাত দিছোঁ নেকি? এই মাত্ৰ কলিতে নাই তই বিয়া নাই কৰা আকৌ এতিয়া কি কথা ক'বলৈ আহিছ? খেলি কৰি আছোঁ মই যদি নাযাওঁ মই এইখিনি পানী দেখি কেনে গাঁৱৰ এনেকুৱা মানুহ কোনোবা বিয়া পাতে নেকি? হা বিয়া পাতি বুজিছানে? এতিয়া দুদিনমান আমাৰ কামতেই এনেকুৱা আপোনাৰ দৰা টকা কিবা কিবি কৈছিলোঁ সেইটো এই মাজনীৰ কাৰণেই বন্ধ হ'ল। এতিয়া নতুনকে হিমালয় তপস্যা কৰি আপোনাৰ এই প্ৰসৱ চিকিৎসাটো মই লাভ কৰিছোঁ। হা এই মানুহজনী একদম নিহিলো এইখিনি কাম। কিহৰ কাৰণে নিহিলা তই? মই নিহিলো। আপুনি যেতিয়া মোৰ লগত যাব মই তেতিয়াহে এইখিনি কাম কৰিম। মই কিহৰ কাৰণে তাক সেইটো কথা ক'ম? ছোৱালী আনিবলৈ যাম বুলি কৈছিলে নে নাই? কাম কৰি আছে তাৰ লোকৰ খাব ভালকে আছে নহয় ঘৰতে দুদিনৰ কামত আহিছে যাবি নেকি? নাজানো মই যা ঘৰটো বনাম বুলি ভাবিলো মই কাজিয়া কৰো মই মাৰপিট কৰাটো ভুল কথা। প্ৰব্লেমটো মানে বন্ধনৰ আজি দুটা কিস্তি এটা বন্ধনৰ কিস্তিতে আছে ১৫০০ টকা দিব লাগে। যদি তোকো মই পইচা বিচাৰিছিলো বন্ধনৰ মই মোক তোৰ তহঁতৰ সমস্যা কি? মই ক'লো যে আমাৰ সমস্যা আজি বন্ধনৰ কিস্তি দিব লাগে। তই সমস্যাটো তই পাছলৈ গৈ কি বেলেগ কথা উলিয়াইছ? এই মাইকী ভাত পাতি আহিছে মাজতে কিমান দিন ঘৰত দেখা সেইটো কথা